নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি মই আপোনালোকলৈ এটা নতুন ৰেচিপি লৈ আহিছোঁ। আজি মই বনাই দেখুৱাম আপোনালোকক হাঁহৰ মাংস। কেনেকৈনো বনাওঁ আপোনালোকে চাবচোন। তাকে এতিয়া মই আৰম্ভ কৰোঁ। তেলৰ পানী ব্যৱহাৰ কৰি অলপ দিবলৈ ৰাখি নহৰুখিনি মই পিছত দিম। তেলত দি পিছত দিওঁ। মাংসখিনি নহৰুখিনি দি দিছোঁ। বহুতে নহৰুখিনি আগত তেলতে দি আকৌ পিছতহে দিয়ে মই বিশেষকৈ পিছত দিওঁ। বহুত তেল মই বেছি তেল দিয়াই নাছিলোঁ। তেল হাঁহৰ পৰা বহুত তেল ওলায়। আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পায়, প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। দি দিছোঁ। বহুত ধুনীয়া আছে। জলকীয়া ভাজি আলু দি বনাম। আলু দি বনাইছোঁ। আলুখিনি দি দিম। আৰু এইটো কুটি দিম। ঢাকোন দি কালাৰটো ইমান ফটো ওলোৱা নাই ভালকৈ। ডাইৰেক্ট চাবলৈ বহুত ভাল লাগিছিলে। কালাৰটো ক'লা লাগিছিলে, ফটোত অলপ বগা বগা লাগিছে। যিহেতু মই মোবাইল লৈ আছোঁ, সেইকাৰণে লৰাইছোঁ, সেইকাৰণে অলপ দিগদাৰ হৈছে। লৰাবৰ কাৰণে ভালকৈ লৰাব পৰা নাই। তথাপিও চেষ্টা কৰিছোঁ। মইনো কেনেকৈ বনাওঁ তাকে আপোনালোকক দেখাওঁ বুলি চেষ্টা কৰিছোঁ।
আপোনালোকেও বনাই চাবচোন এনেকৈ ইগনোৰ কৰিব, কাৰণ মই মোবাইল ধৰি কেনেকুৱা আছোঁ। পায়নো পিছত মোক জনাব। কেৰাহীটো লৰচৰ হৈ গৈছে। ঢাকোন দি ঢাকি দিলোঁ, অলপ সিজিব দিছোঁ। পানী দি দিওঁ অলপ, এয়া কাৰণ সিজিব লাগিব। উতলি আছে পূৰা। আলুখিনি মই সৰু সৰু কৰি নিদিলোঁ, আছে কাৰণ ডাঙৰকৈ থাকিলে মোৰ ভাল লাগে। সিজিছেগৈ আৰু প্ৰায়খিনি। এয়া হৈ গ'ল আমাৰ 45 মিনিটমান লাগিছে চাগে, টাইমটো মই একজেক্ট নেচালোঁ। তেনেকুৱাই হ'ব চাগে, ইমান টাইম লাগিছে অলপ পানী দিম বনাওঁতে। এয়া হৈ গ'ল আমাৰ হাঁহৰ মাংস। আলুখিনি মই সৰু সৰুকৈ কুটি দিয়া নাই, কাৰণ ডাঙৰ ডাঙৰকৈ কুটিলে মোৰ ভাল লাগে। এতিয়া অফ কৰি দিম। উলিয়াই পিনি এয়া হৈ গ'ল আমাৰ ৰেডি হাঁহৰ মাংস আৰু আলু। আৰু এইখিয়া হৈছে অকল সৰু সৰুকৈ টুকুৰাকৈ কুটি হাঁহৰ মাংস। আপোনালোকে খাই চাবচোন বনাই, কেনেকুৱা পালে মোক জনাব। মই কিন্তু খালোঁ, বহুত টেষ্টি লাগিলে। আজিলৈ আহোঁ, বাই বাই। ফটোত সঁচাকৈ কালাৰটো বহুত বেলেগ আহিছে, এনেকৈ বহুত ক'লা দেখিবলৈ, খাবলৈ বহুত টেষ্টি হ'ব যেন লাগিছে, দেখিয়ে ভাল লাগিছে মানে। ফটোত অকণমান কালাৰটো বেলেগ আছে। এয়া আমাৰ ৰেডি হৈ গ'ল হাঁহৰ মাংস। এইখিনি জলকীয়া অকল মাংস দি বনাইছিলোঁ। খাই চাবচোন, আপোনালোকেও বনাই চাবচোন কেনেকুৱা লাগে, কেনেকুৱা পালেনো জনাব। বনাইছোঁ তাৰপিছত মোৰ কিন্তু বহুত টেষ্টি লাগিলে খাই। আজিলৈ আহোঁ।